নমস্কাৰ জনাইছোঁ। আজি এটা খুব বিষয় মানে চৰ্চাৰ বিষয় নহয়, আমি মানে প্ৰায় দেখি থাকোঁ আমাৰ গাঁৱৰ কিছুমান নিবনুৱা ল'ৰা বাহিৰত কৰ্মৰ খাতিৰত বাহিৰত থাকে, বহুত কষ্ট কৰে তাহাঁতি। ইয়াত চাগে আমাৰ অসমত সেইটো প্লেটফৰ্ম পোৱা নাই যিটো তেওঁলোকে বাহিৰত পাইছে। আমি ভাল পাইছোঁ, বাহিৰতো তেওঁলোকে কষ্ট কৰি আছে, দিন ৰাত এক কৰি আছে, কিন্তু ঘৰলৈ কিছুমান ল'ৰাই বহুত ধুনীয়া ধুনীয়া কাম কৰিছে। আমি নকওঁ যে কাম নাই কৰা, কাম কৰিছে, কিন্তু কিছুমান ল'ৰাই 4-5 বছৰ 6 বছৰ বাহিৰত থাকি ঘৰলৈ আহে। ঘৰলৈ আহি তেওঁলোকক দেখোঁ তেওঁলোকে একো কামেই নকৰিলে, জীৱনটো তেওঁলোকে চিফ এনজয়মেণ্ট কৰিলে। হয়তো দৰমহাকেইটা পাই কেনেকৈ কিছুমানে আমি গম পাইছোঁ, কিছুমানে কিবা অনলাইন গেম খেলে, আমুক খেলে, আৰু যিকেইটা দৰমহা এসপ্তাহমান খাব মাছে মঙহে, সেই খাওক, সেইটো নহয়, কিন্তু আমাৰ ভৱিষ্যতৰ কথা অলপ চিন্তা কৰিব লাগে। ইমান দূৰত থাকোঁ, আৰু আজিকালি মোৰ নিজৰ কথাই কওঁ, মই এতিয়া বছৰটো যদি 2-3 মাহ মূৰত ঘৰলৈ নাহোঁ, তেতিয়া মানে খুব ঘৰখনলৈ মনত পৰে। আৰু তাহাঁতক সুধো তহঁতি কিমান দিন থাকিলি বোলে বাহিৰত, তাহাঁতি কয় 4 বছৰ মূৰত আহিছোঁ, 5 বছৰ মূৰত আহিছোঁ, কিছুমানে কয় 2 বছৰৰ মূৰত আহিছোঁ। ইমান দিন ঘৰলৈ নাহে, এতিয়া ঘৰৰ মানুহখিনি মাকহঁতেও চিন্তা, ইমান আশাৰে দোষাৰে ৰৈ থাকে ল'ৰাটো আহিব বুলি, কিবা এটা ভাল কাম কৰিব বুলি। সেইকাৰণে সদায় নিজক কৰ্মখিনিক সদায় চিন্তা কৰিব লাগে, আমি কিহৰ কাৰণে ইমান দূৰত আছোঁ ঘৰ এৰি বিদেশত, হয়নে? সেইকাৰণে তোমালোকে সদায় ভাল কাম কৰিবা, নিজৰ পইচাখিনি সদায় সাঁচিব লাগে। মই এইটো কাৰণে যে গোটেইখিনি যিখিনি দৰমহা পাম গোটেইখিনি আমি সাঁচি থ'ম, সেইটো নহয়। নিজৰ খৰচা কৰাৰ উপৰিও যিখিনি বাচে সেইখিনি অন্ততঃ ছেভিং কৰিব লাগে। আৰু শেষত মই এইটোৱে ক'ম যে তোমালোকে ইমান দূৰত আছাগৈ, ঘৰ এৰি বিদেশত আছাগৈ, তোমালোকে সেইকাৰণে ঘৰৰ কাম বন কৰিবা। কিছুমানে বহুত ধুনীয়া ধুনীয়া কাম কৰিছে, মোৰ লগৰে হওক, আমাৰ গাঁৱতেই কিছুমানে ভাল কাম কৰি আছে। আৰু যি কৰা নাই মই সেইখিনিহে কৈছোঁ, কৰিব লাগে। ইয়াত কোনো বেয়া পাবলগীয়া কথা নহয় দেই, মোৰ নিজৰ তোমালোক ভাইটি হিচাপে মই তোমালোক কিবা এটা কওঁ, মানে যিখিনি আমি দেখি থাকোঁ সেইখিনি তেনেকুৱা হ'ব নালাগে। তোমালোকে এতিয়া 4-5 বছৰ 6 বছৰ কিছুমান থাকি আহে, আকৌ যাতে আমি যাবলগীয়া নহয়, সেইকাৰণে মানে এইখিনি সময়তে পইচাখিনি সাঁচিব লাগে। যি তোমালোকে পইচা পোৱা, সেই পইচা যাতে আমি কিবা এটা ঘৰত গৈ বা গাঁৱত গৈ কিবা এটা কৰ্ম কৰিব পাৰোঁ, সেইখিনি কথাও চিন্তা কৰিব লাগে। কিন্তু ভৱিষ্যতটো আমাৰ বহুত ডাঙৰ, আমাৰ সমস্যা জানাই আৰু, দুখীয়া মধ্যমীয়া সমস্যা বহুত। মই বাৰে বাৰে কওঁ, আমাৰ প্ৰতি খোজে খোজে বিপদ। আমি কিবা নহয় কিবা এটা পইচা নহ'লে আমি এখোজ আগবাঢ়িব নোৱাৰোঁ। সেইকাৰণে এটা বেমাৰ আজাৰ এটা হ'লেও আমাৰ নিজৰ কাৰণে হওক, ঘৰৰ পৰিয়ালৰ আমি চাবই লাগিব, হয় নাই? ঘৰৰ ডাঙৰ ল'ৰা হওক বা সৰু ল'ৰা হওক, কোনো কথা নাই, চবেই চবক চাব লাগিব। সেইকাৰণে সকলোৱে নিজৰ জীৱনটোৰ কথা চিন্তা কৰাৰ লগতে ঘৰখনৰ কথা চিন্তা কৰিবা। তোমালোকে সকলোৱে ভালকৈ থাকিবা। ইয়াকে কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নমস্কাৰ।